নমস্কাৰ। গোলাঘাট জিলা সাহিত্য সভাৰ কুহিৰ এক আন্তৰিক প্ৰয়াস। তাহানিৰ ককা-আইতা দিনৰ সাধুসমূহৰ মাদকতাই বেলেগ আছিল। আজি শিশুসকলে হয়তো বহুতে নাজানিবও পাৰে, হয়তো বহুতে জানিবও পাৰে। সেই সোণসেৰীয়া সাধুসমূহ ক্ৰমাৎ যেন আমাৰ মাজৰ পৰা হেৰাই গৈছে। ঠিক হেৰাই গৈছে নেকি আমাৰ মাজৰ পৰা সেই বনগীতসমূহ। এই উদ্দেশ্য আগত ৰাখিয়েই গোলাঘাট জিলা সাহিত্য সভাৰ কুহি উপসমিতিয়ে বৈদ্যুতিক মাধ্যম যোগে সাধু আৰু বনগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। এই প্ৰতিযোগিতাখনি আমি দুটা ভাগত বিভক্ত কৰিছোঁ, ক আৰু খ শাখা। ক শাখা প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ, খ শাখা ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ। 30 জুনৰ ভিতৰত মোবাইলটো পঠালিকৈ লৈ 9957097923 লৈ প্ৰেৰণ কৰক। আকৌ কৈছোঁ 30 জুনৰ ভিতৰত সম্পূৰ্ণ ঠিকনা সহ 9957097923 লৈ প্ৰেৰণ কৰক। সকলো ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ আৰু অভিভাৱকসকলৰ প্ৰতি বিনম্ৰ অনুৰোধ, আপোনালোকৰ শিশুসকলক আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাওক আৰু আমাৰ এই উদ্দেশ্য সফল কৰিবলৈ আগবাঢ়ি আহক। চিৰচেনেহী মোৰ ভাষা জননী, ধন্যবাদ।